এয়া দেখিছেনে মাংস ইমানেই ভাজি ভাজি একদম শুকুৱাই দিছে এক কেৰাহী মাংস শুকাই গ'ল দেই হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু আমি আজি ৰাতি খানা খাম আৰু এজনী হৈছে খুৰী হা একদম তাই কৈছে মোক নুঠাবা মোক একদম আইতা লেখীয়া লাগি আছে তাৰপিছত মই কৈছোঁ একো নহয় দিয়া কোনো আইতা লাগিছে হয় নহয় ইমান ধুনীয়া খুৰীজনী খুৰীয়ে কৰি আছে ধুনীয়া চাফা ধুনীয়া আৰু এইফালে আমাৰ ভিনদেউ পুৰা হাঁহ চাফা কৰিছে হাঁহটো দেখা দিয়কচোন হাঁহ দুটা নহয় পাঁচটা এই এটা জুই যায় আনি আছে এইটো হাঁহ নে হাঁহটো পুৰি আছে এইটো এটাই দে হাঁহটো নহয় হাঁহ দুটা এই দেখিছে হাঁহ দুইটাই প্ৰেম প্ৰীতি কৰি আছে আমাৰ পাৰ্টিত জইন কৰিব এয়া আমাৰ আলহী হাই কৈ দিয়ক হাই বাইদেউ হয় আৰু এইজনী হৈছে এইজনী হাই বাইদেউ হয় কি কৰি আছা চাংগৈ মায়ে কি কৰি আছা এইয়া মছলা পিচি আছো মায়ে মছলা পিচি আছে নমস্কাৰ দেই আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনালোঁ এই আমাৰ ঘৰৰ ল'ৰা ছোৱালী কেইটামানে খানা খাবলৈ আহিছে মই যা যোগাৰ কৰি আছোঁ নহৰু আদা পিচি দিছোঁ চাটনি পিচি দিছোঁ মায়ে সেয়া কৰি আছে মছলা পিচি আছে লাহে লাহে আৰম্ভ হৈছে আৰু আমাৰ খানাটো কিন্তু হাঁহ কাটি হোৱাগৈ নাই হাঁহ কাটি আছে এয়া আৰু এইফালে বাইদেউহঁতে পূৰা পানী যোগান ধৰি আছে এয়া ঘৰতে সৰুকৈ আৰু এটা খানা চাহ মানে একদম ঘৰতে এটা সৰুকৈ খানা এটা আয়োজন কৰা হৈছে আমাৰ এইফালে লাইটটো নাই বৰ দিগদাৰ হৈছে ন আমাৰ বাইদেৱে কলপাত ধুই আছে আমি কলপাতত খাম মানে ভাত এইফালে চাই দিয়ক অকণমান বায়ে চাউল ধুই আছে হাই ক'ত আছে এইফালে কি কৰি আছে এতিয়া ভাত বহাব ন কিয় মই এয়া চাউল বহাম ভাত বনাবলৈ আৰম্ভ কৰিছে কৃষ্ণ কৃষ্ণ নহৰু হয় এইবিলাক চব আমাৰ পুৰা এনজয় কৰি বনাই আছে আমাৰ খুৰাই বনে পাতে হৈছে এইফালে আমাৰ বাবাহঁতি পুৰা নাচিবলৈ আৰম্ভ কৰিলে বাবা মূৰত গামোচাখন কিয় মাৰিছ এখন খুলি দে তেখেতে আজি মাংস বনাই আছে মাংস বনাবলৈ লগাই দিছে লাগিব নানাচিলেতো মাংসটো বনাই বেলেগক খুৱাবই লাগিব ৰাইজক সহায় কৰা মানুহবিলাকেতো সহায় কৰিবই লাগিব এয়া দেখিছেনে মাংস একেবাৰে এটা নহয় বেলচা লগাইছে নিচিনা লাগি গৈছে এইখন দেখিছেনে ডাঙৰ বেলচা এখন কিন্তু এটা কথাই অকণমান খেলি মেলি পাই আছোঁ অলপ জোৰটো অলপ কমি গৈছে দেই আজি কিন্তু মাংস খালে ভাল জোৰ হ'ব দেই চাওঁ আকৌ জুম কৰি ডাঙৰ কৰি সৰু কৰি দেখাই দিওঁ নতুন বছৰৰ নতুন সকলোকে শুভেচ্ছা থাকিলে আমাৰ ইউটিউবাৰ গৰাকীয়ে আজি
একদম ধুনীয়া মাংস বনাইছে আমি খাম বুলি ভাবি আছোঁ আজি খাইহে যাম সো গাইজ আমি এতিয়া খাবলৈ ৰেডি হৈ গ'লো এয়া পাছত আমাৰ পাৰিছে এয়া আৰু যদি আপোনালোকৰ আমাৰ ভিডিঅ'টো চাই যদি ভাল পালে সো প্লিজ কমেণ্ট কৰি জনাব আৰু আজিলৈ আহোঁ বাই বাই